নমস্কাৰ সকলোকে। আজি আৰু এটা অন্য বিষয়বস্তু লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি ডিছকাছ কৰিম FDI অৰ্থাৎ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট মানেনো কি। যেহেতু এই FDI বহু সময়ত নিউজত থাকে, চ' সেই বিষয়ে আজি আমি সবিশেষ বিশ্লেষণ কৰিম আৰু আমাৰ এই বিশ্লেষণ সম্পূৰ্ণ ষ্টাডি অৰিয়েণ্টেড হ'ব আৰু এক্সাম অৰিয়েণ্টেড হ'ব। চ' আমি ভিডিঅ'টোলৈ আহিছোঁ। ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট মানে কি? যদি ফৰেইনৰ কোনো এটা কোম্পানীয়ে ইণ্ডিয়ান কোম্পানী এটাত ইনভেষ্ট কৰে, তাকেই কোৱা হয় ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বুলি। ধৰক ইণ্ডিয়াৰ এটা কোম্পানী আছে এ, তেনেকৈ আমেৰিকাৰ এটা কোম্পানী আছে বি। চ' আমেৰিকাৰ এই কোম্পানীটোৱে যদি ইণ্ডিয়াৰ এই কোম্পানীটোৰ কোনো শ্বেয়াৰ একুৱায়াৰ কৰে বা ইণ্ডিয়ান কোম্পানীটোত ইনভেষ্ট কৰে, তাক কোৱা হ'ব ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বুলি। একৰ্ডিং টু IMF, মিনিমাম 10% শ্বেয়াৰ কোনো ফৰেইন কোম্পানীয়ে একুৱায়াৰ কৰিলেহে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বুলি ক'ব পাৰি। নেক্সট, এই ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টবোৰ কেনেকৈ হ'ব, মানে ফৰেইনৰ কোম্পানীবোৰে কেনেকৈ ইণ্ডিয়ান কোম্পানীত ইনভেষ্ট কৰিব। তাৰ কাৰণে দুটা ৰোড আছে ইণ্ডিয়াত, এটা হৈছে গভৰ্ণমেণ্ট ৰোড আৰু আনটো হৈছে অট'মেটিক ৰোড। অট'মেটিক ৰোড মানে কি? ফৰেইনৰ কোম্পানী এটাই ইণ্ডিয়াত ইনভেষ্ট কৰিব লাগিলে বা ইণ্ডিয়ান কোম্পানী এটাত শ্বেয়াৰ একুৱায়াৰ কৰিব লাগিলে কোনো ধৰণৰ পাৰ্মিশ্যনৰ প্ৰয়োজন নহয়। কিন্তু কিছুমান ছেক্টৰত গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন প্ৰয়োজন হয় বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পাৰ্মিশ্যন প্ৰয়োজন হয় বা মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পাৰ্মিশ্যন প্ৰয়োজন হয়। মানে কিছুমান ছেক্টৰত ইনভেষ্ট কৰিব হ'লে ফৰেইন কোম্পানী এটাই কেতিয়াবা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পাৰ্মিশ্যন ল'ব লগা হ'ব পাৰে বা কেতিয়াবা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পাৰ্মিশ্যন ল'ব লগা হ'ব পাৰে বা কেতিয়াবা মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰো পাৰ্মিশ্যন ল'ব পৰা হ'ব পাৰে। তাকে কোৱা হয় গভৰ্ণমেণ্ট ৰোডছ। চ' ফৰেইনৰ কোম্পানী এটাই দুটা ৰোডৰ থ্ৰুৰে ইনভেষ্ট কৰিব পাৰে, এটা হৈছে গভৰ্ণমেণ্ট ৰোড আৰু এটা হৈছে অট'মেটিক ৰোড। চ' এই ফৰেইনৰ কোম্পানীবোৰে কেনেকৈ ইণ্ডিয়ান কোম্পানীবোৰত ইনভেষ্টমেণ্ট কৰিব বা কেনেকৈ অন কৰিব। চ' যদি ইণ্ডিয়াৰ এটা কোম্পানী আছে এই কোম্পানীটোক যদি ফৰেইনৰ কোনো এটা কোম্পানীয়ে সম্পূৰ্ণ শ্বেয়াৰ যদি এই কোম্পানীটোৰ কিনি লয়, ইয়াক কোৱা হ'ব হলি অন ছাবচিডিয়াৰী। মানে ইণ্ডিয়ান কোম্পানীটোৰ সম্পূৰ্ণ শ্বেয়াৰ যদি ফৰেইনৰ এই কোম্পানীটোৱে কিনি লয়, তেতিয়াহ'লে ইয়াক হলি অন ছাবচিডিয়াৰী বুলি কোৱা হ'ব। মানে 100% শ্বেয়াৰ ফৰেইনৰ কোনো এটা কোম্পানীয়ে কিনি লৈছে, আৰু এই যেতিয়া 100% শ্বেয়াৰ কিনি ল'ব, তেতিয়াহ'লে অট'মেটিক ইয়াৰ গোটেই মেনেজমেণ্ট ৰাইটটো ক'ত গুচি যাব? ফৰেইন কোম্পানীটোৰ হাতত গুচি যাব। কিন্তু ইয়াতে এটা মন কৰিবলগীয়া কথা হ'ল যে সকলো ছেক্টৰতে বা সকলো কোম্পানীতে 100% শ্বেয়াৰ কোনো ফৰেইন কোম্পানীয়ে কিনি ল'ব নোৱাৰে। অনলি যিবোৰ ছেক্টৰত গভৰ্ণমেণ্টে এপ্ৰুভ কৰি থৈছে যে এইবোৰ পাৰ্টিকুলাৰ ছেক্টৰত কোনো ফৰেইন কোম্পানীয়ে 100% ইনভেষ্ট কৰিব পাৰিব বা 100% শ্বেয়াৰ একুৱায়াৰ কৰিব পাৰিব, সেইবোৰতহে কোনো ফৰেইন কোম্পানীয়ে 100% শ্বেয়াৰ একুৱায়াৰ কৰিব পাৰিব। তেনেকুৱা ছেক্টৰবোৰ হ'ল এগ্ৰিকালচাৰ ছেক্টৰ, ৰেলৱে ছেক্টৰ, কুৰিয়াৰ, কনষ্ট্ৰাকশ্যন, ছিংগল ৰিটেইল ছেক্টৰ। জইণ্ট ভেঞ্চাৰ মানে কি হয়? ধৰক ইণ্ডিয়াৰ এটা কোম্পানী আছে, তেনেকৈ আমেৰিকাত এটা কোম্পানী আছে। চাওক, মই ইয়াতে কোম্পানীবোৰৰ নাম A আৰু B বুলি ধৰি দিছোঁ, যিহেতু কোনো পাৰ্টিকুলাৰ কোম্পানীৰ নাম আমি মেনশ্যন কৰা নাই। চ' যেতিয়া দুটাই লগ লাগি এটা কোম্পানীত ইনভেষ্ট কৰে বা দুটাই লগ লাগি এটা নতুন কোম্পানী কৰে বা নতুন এটা ইনভেষ্টমেণ্ট কৰে, তাক কোৱা হ'ব জইণ্ট ভেঞ্চাৰ। এটা এক্সাম্পল ল'ব পাৰে আপোনালোকে, ভাৰতী এক্সা জেনেৰেল ইঞ্চুৰেঞ্চ। ইয়াতে যোনটো ভাৰতী কোম্পানীটো হয়, এইটো এটা ইণ্ডিয়ান কোম্পানী, আৰু যোনটো এক্সাটো হয়, এইটো এটা ফ্ৰেন্সৰ কোম্পানী। চ' দুটাই লগ লাগি এটা নতুন কোম্পানী খুলিছে, তাক কোৱা হয় ভাৰতী এক্সা জেনেৰেল ইঞ্চুৰেঞ্চ। চ' এইটোৱে হ'ল জইণ্ট ভেঞ্চাৰৰ এক্সাম্পল, জইণ্ট ভেঞ্চাৰ ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ এক্সাম্পল। ইণ্ডিয়ান ছাবচিডিয়াৰী অফ ফৰেইন কোম্পানী, ইয়াতে মই আপোনালোকক এক্সাম্পলৰ থ্ৰুৰে বুজাই আছোঁ, তেতিয়াহ'লে আপোনালোকৰ বুজিব সহজ হ'ব। ইণ্ডিয়ান ছাবচিডিয়াৰী অফ ফৰেইন কোম্পানী মানে হ'ল, ধৰক ইণ্ডিয়াৰ এটা কোম্পানী আছে এ, এই কোম্পানীটোৰ মেক্সিমাম শ্বেয়াৰ মানে 51, মানে মেজৰিটি অফ দ্য শ্বেয়াৰ 51ৰ পৰা যদি 99% শ্বেয়াৰ যদি ফৰেইনৰ কোনো এটা কোম্পানী কিনি লয়, তাক কোৱা হ'ব ইণ্ডিয়ান ছাবচিডিয়াৰী অফ ফৰেইন কোম্পানী, মানে ইণ্ডিয়ান কোম্পানীটোক কোৱা হ'ব। তেনেকৈ এক্সাম্পল ল'ব পাৰে আপোনালোকে কোকা-কোলা ইণ্ডিয়া, হিউণ্ডাই ইণ্ডিয়া। চ' ইয়াতে কি হয়, 51ৰ পৰা 99% শ্বেয়াৰ ফৰেইন কোম্পানীটোৰ হাতত আছে বা তেওঁলোকে কিনি ৰাখিছে। কিন্তু এটা মন কৰিবলগীয়া কথাটো হ'ল, মই 51ৰ পৰা 99 কৈছোঁ, 100 কোৱা নাই, কাৰণ 100% শ্বেয়াৰ কিনাটো হলি অন ছাবচিডিয়াৰী বুলি কোৱা হ'ব। অনলি 51ৰ পৰা 99% যেতিয়া শ্বেয়াৰ ফৰেইনৰ কোম্পানী এটাৰ হাতত থাকিব, তেতিয়া তাক কোৱা হয় ইণ্ডিয়ান ছাবচিডিয়াৰী অফ ফৰেইন কোম্পানী। মই অলৰেডি এটা কথা আপোনালোকক কৈছিলোঁ যে দুটা ৰুটৰ থ্ৰুৰে ফৰেইনৰ কোম্পানী এটা ইনভেষ্ট কৰিব পাৰে বা FDI এলাও আছে ইণ্ডিয়াত। এটা হ'ল গভৰ্ণমেণ্ট ৰোড, আনটো হৈছে অট'মেটিক ৰোড। গভৰ্ণমেণ্ট ৰোডটোত পাৰ্মিশ্যন ল'ব লাগে গভৰ্ণমেণ্টৰ ইনভেষ্ট কৰিব হ'লে, কিন্তু অট'মেটিক ৰোডত পাৰ্মিশ্যন ল'ব নালাগে। কিন্তু ডিফেন্স ছেক্টৰত কি হয়, 49% যদি আপুনি একুৱায়াৰ কৰিব বিচাৰে বা 49% শ্বেয়াৰ কিনিব বিচাৰে বা ইনভেষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে কি হয়, আপোনালোকৰ কোনো পাৰ্মিশ্যনৰ প্ৰয়োজন নাই, অট'মেটিক ৰোডৰ থ্ৰুৰে আহি ইনভেষ্ট কৰিব পাৰে। মানে ফৰেইনৰ কোম্পানী এটা আহিছে, ইণ্ডিয়ান ডিফেন্স ছেক্টৰত 49% একুৱায়াৰ কৰিছে বা 49% শ্বেয়াৰ তেওঁলোকৰ হাতলৈ নিছে, তেতিয়া কোনো ধৰণৰ পাৰ্মিশ্যন প্ৰয়োজন নাই, অট'মেটিক ৰোডৰ থ্ৰুৰে আহিব পাৰে। কিন্তু যদি 49%ৰ ওপৰত মানে মেজৰিটি শ্বেয়াৰ কিনিব বিচাৰে, তেতিয়াহ'লে কি হয়, গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগিব। এইটো ডিফেন্স ছেক্টৰৰ ক্ষেত্ৰত হয়। FDI ইন ই কমাৰ্চ, যিহেতু ই কমাৰ্চ আমাৰ বৰ্তমান সময়ত ডে টু ডে লাইফৰ লগত বহুত বেছি জড়িত হৈ আছে, গতিকে এই ই কমাৰ্চত FDIটোনো কেনেকৈ ইনভেষ্ট কৰে বা FDIটোনো কেনেকৈ জড়িত হয়, এই বিষয়ে আমি ডিছকাশ্যন কৰিম। চ' গোটেই এটা ট্ৰেডিং ছিষ্টেমত তিনিটা বস্তু বহুত বেছি প্ৰয়োজন। এটা হ'ল ডিষ্ট্ৰিবিউটৰ,
এটা হ'লচেলাৰ আৰু এটা ৰিটেইলাৰ। এই ডিষ্ট্ৰিবিউটৰে কি কৰে, হ'লচেলাৰত তাতে বস্তু এটা বেচে বা হ'লচেলাৰ ডিষ্ট্ৰিবিউটৰৰ পৰা কিনে আৰু এই হ'লচেলাৰৰ পৰা ৰিটেইলাৰে কিনে বা এই ৰিটেইলাৰ্ছবোৰে হ'লচেলাৰৰ পৰা কিনি লয়। কিন্তু আমাৰ ই কমাৰ্চ ছেক্টৰত হ'লচেল মডেলত 100% FDI এলাউড আছে, কিন্তু ৰিটেইল মডেলত মাৰ্কেট প্লেচ মডেলত অনলি 100% এলাউড আছে। মানে ৰিটেইল মডেলটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, এটা হৈছে মাৰ্কেট প্লেচ মডেল আৰু এটা হৈছে ইনভেণ্টৰী মডেল। এই ইনভেণ্টৰী মডেলত আমাৰ FDI এলাউ নাই। চ' এই মাৰ্কেট প্লেচ মডেল মানেনো কি? চাওক, ই কমাৰ্চ কোম্পানীৰ আপোনালোকে ধৰিব পাৰে এমেজন, ফ্লিপকাৰ্ট, তেওঁলোকে এখন প্লেটফৰ্মহে দিছে, মানে তেওঁলোকে নিজে বস্তু কিনা বেচা নকৰে। বহুতে হয়তো কথাটো নাজানে। চাওক, এমাজনে আমাক এখন কি কৰিছে, ই কমাৰ্চ এখন প্লেটফৰ্মে দিছে, মানে ডিজিটেলৰ ইলেক্ট্ৰনিক নেটৱৰ্ক এটাহে তেওঁলোকে দিছে। ধৰি লওক মেনুফেকচাৰ এজনে বা প্ৰডিউচাৰ এজনে বস্তু এটা প্ৰডিউচ কৰিছে আৰু সেইটো ই কমাৰ্চৰ প্লেটফৰ্মত গৈ বা নেটৱৰ্কত গৈ এডভাৰটাইজ কৰিছে আৰু সেইটো আমি কাষ্টমাৰে কিনি লৈছোঁ। মানে ইয়াতে ই কমাৰ্চ কোম্পানীটোৱে কোনো মানে কাষ্টমাৰৰ লগত ডাইৰেক্ট তেওঁলোকৰ সম্পৰ্ক নাই। তেওঁলোকে কি কৰিছে, প্ৰডিউচাৰ বা মেনুফেকচাৰ যিবোৰে কৰে তেওঁলোকক এটা সুবিধা দিছে, তেওঁলোকে যেন কাষ্টমাৰ ওচৰলৈকে যায়, মানে তেওঁলোকে মিডিল মেন এটাৰ কাম কৰিছে। গতিকে ইয়াতে কি হয়, আমাৰ ইণ্ডিয়াত ইয়াতে FDI 100% এলাউ আছে। মানে ধৰক এক্সাম্পল ল'ব পাৰে চেমচাং। চ' চেমচাঙে কি কৰিছে, মোবাইল বনাইছে, তেওঁলোকে এমেজনত এডভাৰটাইজ কৰিছে, মানে এমেজন আমি দেখিব পাইছোঁ এডভাৰটাইজ চেমচাঙৰ মোবাইল বা যি হ'লেও এডভাৰটাইজ আপোনালোকে উদাহৰণ ল'ব পাৰে, আৰু সেইবোৰ আমি কাষ্টমাৰে কিনিছোঁ। মানে ডাইৰেক্ট আমি প্ৰডিউচাৰৰ পৰা আমি কি কৰিছোঁ বা মেনুফেকচাৰৰ পৰা ডাইৰেক্ট আমি কাষ্টমাৰে কিনিছোঁ। ইয়াক কোৱা হয় মাৰ্কেট প্লেচ মডেল। আৰু ইনভেণ্টৰী মডেল মানে কি হ'ল, এন ই কমাৰ্চ এক্টিভিটি হুৱেৰ ইনভেণ্টৰী অফ গুডছ এণ্ড ছাৰ্ভিচ ইজ অন বাই ই কমাৰ্চ এণ্টিটি ইজ চল্ড টু দ্য কাষ্টমাৰ্ছ ডাইৰেক্টলি। মানে চাওক, ইয়াতে মই কৈছিলোঁ যে চেমচাং কি হৈছে, ইয়াতে চেমচাঙে এমেজনত এডভাৰটাইজ কৰিছে, বস্তুটো দেখাইছে আৰু আমি কাষ্টমাৰে কিনিছোঁ। কিন্তু ইনভেণ্টৰী মডেলত কি হয়, এই চেমচাঙকো কি কৰিব, এই এমেজন বা বেলেগ বা কোনো ই কমাৰ্চ প্লেটফৰ্মে কিনি ল'ব আৰু সেইবোৰ ডাইৰেক্টলি আমাক চেল কৰিব। মানে ইয়াতে কি হয়, সেই ই কমাৰ্চ কোম্পানীটোৰ আৰু কাষ্টমাৰৰ লগত ডাইৰেক্ট সম্পৰ্ক হয়। মানে তেওঁলোকে মেনুফেকচাৰ বা প্ৰডিউচাৰৰ পৰা বস্তুটো কিনি লয় আৰু সেইবোৰ ডাইৰেক্ট আমাৰ হাতত বেছি দিয়ে। মানে তেওঁলোকে তেওঁলোকৰ হাতত জমা ৰাখে, তাৰপিছত আমাৰ হাতত বেছি দিয়ে। এতিয়া তেওঁলোকে অকল নেটৱৰ্কিঙৰ কাম নকৰে, তেওঁলোকে লগতে বস্তুটো চেল আৰু প্ৰডিউচাৰৰ পৰা বস্তুটো কিনি আনি আমাৰ হাতত চেল কৰে। চ' এইটো হৈছে ইনভেণ্টৰী মডেল। আৰু এই ইনভেণ্টৰী মডেলত আমাৰ ইণ্ডিয়াত FDI এলাউ নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে, যদি ইনভেণ্টৰী মডেলত FDI এলাউ কৰে, তেতিয়াহ'লে আমাৰ যোনটো MSME ছেক্টৰ আছে, মানে মাইক্ৰ' স্মল মিডিয়াম এণ্টাৰপ্ৰাইজবোৰ আছে, তেওঁলোকৰ কাৰণে যথেষ্ট বিপদ হ'ব। কাৰণ তেতিয়া কি হ'ব, ই কমাৰ্চ কোম্পানীবোৰে মানে এমেজন বা ফ্লিপকাৰ্ট, তেওঁলোকে কি কৰিব, সৰু সৰু যিবোৰ MSME কোম্পানী আছে, তেওঁলোকৰ গোটেই শ্বেয়াৰ কিনি ল'ব আৰু তেওঁলোকে গোটেইবোৰ ডাইৰেক্ট পাব্লিকৰ হাতত বিক্ৰী কৰি দিব। মানে তেওঁলোকে ধৰক MSME ছেক্টৰ এটা কিবা এটা বস্তু বনাইছে, কিন্তু সেইটো বহুত কম দামত তেওঁলোকে কিনি লৈ সেইটো অলপ বেছি দামত পাব্লিকলৈকে বেছি দিব। তেতিয়া কি হ'ব, আমাৰ এই MSME ছেক্টৰ যিবোৰ প্ৰডিউচাৰ আছে বা মেনুফেকচাৰ আছে, তেওঁলোকৰ যথেষ্ট ক্ষতি হ'ব। যিহেতু MSME ছেক্টৰটোৱে হৈছে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ মানে লেবাৰ, য'ত বেছি ইণ্টেনচিভ লেবাৰ ইউজ হয়, মানে বহুত বেছি লেবাৰ জড়িত হৈ আছে। চ' MSME আমাৰ ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইবোৰ ভাবিয়েই ইনভেণ্টৰী মডেলত ইণ্ডিয়াত FDI এলাউ কৰা নাই। নেক্সট, FDI নট এলাউড, মানে ক'ত FDI এলাউ নাই, মেনুফেকচাৰিং অফ চিগাৰেট এণ্ড টবেকো, মানে চিগাৰেট, টবেকো এইবোৰত আমাৰ ইণ্ডিয়াত FDI এলাউ নাই। লগতে এটমিক এনাৰ্জিত FDI এলাউ নাই, বেটিং ইনক্লুডিং কেচিন'জ, গেমলিং এইবোৰত FDI এলাউ নাই, ৰিয়েল ইষ্টেটত FDI এলাউ নাই, নিধি এণ্ড চিট ফাণ্ড আপোনালোকে জানে, পইচাবোৰ জমা লয়, তাৰপিছত সেইবোৰ বেলেগক দিয়ে। চ' এইবোৰত আমাৰ ইণ্ডিয়াত FDI এলাউ নাই। যিহেতু এলাউ নথকাৰ প্ৰধানটো কাৰণ হ'ল, চাওক, নিধিৰ মানে কি হ'ল, বৰয়িং ফ্ৰম মেম্বাৰ্ছ এণ্ড লেণ্ডিং টু মেম্বাৰ। চাওক, যদি ফৰেইন কোম্পানী এটাত ইয়াত এলাউ কৰা হয়, তেতিয়াহ'লে কি চান্স থাকে যে তেওঁলোকে পইচাটো মেম্বাৰৰ পৰা লয়, ইয়াৰ পৰা গুচি যাব পাৰে। সেইটো কাৰণে ইয়াতে কি হয়, আমাৰ ইণ্ডিয়াত FDI এইবোৰ ছেক্টৰত এলাউ নাই। এই FDIৰ বেনিফিট কি হয় একচুৱেলি? চ' প্ৰথম বেনিফিট হয় এমপ্লয়মেণ্ট অপৰচুনিটি। যেতিয়া এটা ফৰেইন কোম্পানী, নতুন কোম্পানী এটা ইণ্ডিয়াত আহিব, তেতিয়া অট'মেটিকেলি কি হ'ব, আমাৰ চাকৰি তাতে ওলাব, এমপ্লয়মেণ্ট পাব, বহুত নিবনুৱাই তাতে এমপ্লয়মেণ্ট পাব। গতিকে FDIৰ থ্ৰুত কি হয়, আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটিটো বাঢ়ি যায়। ইনক্ৰিজ ফৰেইন ৰিজাৰ্ভ, কেতিয়া হ'ব, যিহেতু তেওঁলোকে ডলাৰ লৈ আহিব, মানে ফৰেইন কাৰেঞ্চি লৈ আহিব, তেতিয়া অট'মেটিক কি হ'ব, আমাৰ ইণ্ডিয়াত ফৰেইন কাৰেঞ্চিটো বা ফৰেইন ৰিজাৰ্ভটো বাঢ়ি যাব। ইনক্ৰিজ GDP। চাওক, যেতিয়া ফৰেইন কোম্পানী এটা ইণ্ডিয়াত আহিব, তেওঁলোকে বহুত বেছি বস্তু উৎপন্ন কৰিব, ইনডাইৰেক্টলি কি হ'ব, ইণ্ডিয়াৰ গোটেই প্ৰডাকশ্যনটো বাঢ়ি যাব। আপোনালোকে GDP মানে হ'ল, জানেনে নাই, GDP মানে হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। মানে এখন দেশত ফিনিছ গুড এণ্ড ছাৰ্ভিচ এটা পাৰ্টিকুলাৰ সময়ত
গোটেই দেশখনত যিমান উৎপন্ন হয় তাকে কোৱা হয় GDP বুলি। যদি আপোনালোকে বিচাৰে GDPৰ ওপৰত আমি এটা বেলেগ লেচন বনাই দিম, যিহেতু এটা লেচনত ইমানখিনি কভাৰ কৰা সম্ভৱ নহয়, আপোনালোকে কমেণ্টত জনাব, আমি GDPৰ ওপৰত বেলেগ লেচন বনাই দিওঁ। কাৰণ GDP ক'বলৈ গ'লে GNP, NNP এইবোৰ বিষয়েও বিশ্লেষণ কৰিব লাগিব। যিহেতু আজি আমাৰ এই লেচনটো সম্পূৰ্ণ FDIৰ ওপৰত হয়, গতিকে আমি ইয়াতে আজি GDPৰ বিষয়ে বৰ বেছি বিশ্লেষণ নকৰোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, চাওক যিহেতু বাহিৰৰ কোম্পানী এটা আহিব, গতিকে তেওঁলোকে কি কৰিব, বস্তুবোৰ বেচিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত বহুত বেছি গুৰুত্ব দিব, মানে ৰোড, মানে ৰাস্তা, এইবোৰৰ ওপৰত বহুত বেছি গুৰুত্ব দিব। দেন ৰেভিনিউ টু ইনকাম টেক্স ডিপাৰ্টমেণ্ট, যেতিয়া সেই ফৰেন কোম্পানীটোৱে ইণ্ডিয়াত ইনভেষ্ট কৰিব, তেওঁলোকে তাৰ পৰা বস্তু প্ৰডিউচ কৰিব, সেইবোৰ বেলেগ দেশত বেচিব বা ইণ্ডিয়াত বেচিব, গতিকে আল্টিমেটলি কি হ'ব, তেওঁলোকৰ পইচা পাব। সেই পইচা পোৱাৰ লগে লগে তেওঁলোকৰ ইনকামটো বাঢ়িব। ইনকাম বঢ়াৰ লগে তেওঁলোকে কি কৰিব লাগিব, চৰকাৰক ইনকাম টেক্স দিব লাগিব। অ'কে, চ' সেই টেক্স দিব লগাৰ ফলত ইণ্ডিয়াৰ কি হ'ব, ৰেভিনিউটো বাঢ়িব। চ' FDIৰ ফলত কি হয়, আমাৰ ৰেভিনিউটো বাঢ়ে। এডভান্স টেকন'লজি, আৰু জানেই ফৰেন কোম্পানীবোৰ যেতিয়া আহিব, তেতিয়াহ'লে অবভিয়াছলি তেওঁলোকে বেছিভাগে যিহেতু ডেভেলপ দেশৰ পৰা আহিব, গতিকে তেওঁলোকৰ লগত টেকন'লজিবোৰ ডেভেলপ টেকন'লজি আহিব, যিটো ইণ্ডিয়াক হেল্প কৰিব। ইম্প্ৰুভ বেলেঞ্চ অফ পে'মেণ্ট, ইম্প্ৰুভ বেলেঞ্চ অফ পে'মেণ্ট মানে কি হ'ল, যেতিয়া ফৰেন কোম্পানীবোৰে আহি ইণ্ডিয়াত ইনভেষ্ট কৰিব, লগত তেতিয়া কি হ'ব, তেওঁলোকে যিবোৰ বস্তু প্ৰডিউচ কৰিব সেইবোৰ বেলেগ দেশত এক্সপৰ্টো কৰিব। আল্টিমেটলি কি হ'ব, ইণ্ডিয়াৰ যোনটো বেলেঞ্চ অফ পে'মেণ্ট আছে সেইটো অট'মেটিকেলি ইনক্ৰিজ হৈ যাব। নেক্সট ডিমেৰিটছ, অ'কে, ডিমেৰিটছো আছে। ইয়াৰ প্ৰধান ডিমেৰিটছ হৈছে কণ্ট্ৰিবিউশ্যন টু দ্য পলিউশ্যন। চ' যেতিয়া আপোনালোকে এইটো একদম নৰ্মেল কথা, যেতিয়া কোম্পানী এটা আহি ইণ্ডিয়াত নতুন বস্তু প্ৰডিউচ কৰিব, অট'মেটিকলি কি হ'ব, পলিউশ্যনটো বাঢ়ি যাব। লগতে কিছুমান এনেকুৱা পলিউটেড ইণ্ডাষ্ট্ৰী আছে যিবোৰ ফৰেন বা ডেভেলপ দেশত এলাউ নকৰে মেনুফেকচাৰ কৰিব। চ' এইবোৰ ইণ্ডিয়াত বা ডেভেলপিং কাউণ্ট্ৰিবোৰত আহিব। তাৰ ফলত কি হ'ব, FDIৰ ফলত চ' আমাৰ ডেভেলপিং দেশবোৰত পলিউশ্যনটো বাঢ়ি যাব। কালচাৰ ইৰ'জন, মানে আমাৰ কালচাৰটো কি হয়, চেঞ্জ হৈ যায়। যিহেতু বহুতে কয়, লাইক KFCৰ দৰে এক্সাম্পল বহুতে দিয়ে যে এতিয়া আমাৰ খাদ্যাভ্যাসটো চেঞ্জ হৈছে, কাৰণ এইবোৰ হৈছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ এটা ফল। যেতিয়া ফৰেন কোম্পানী এটা আহিব, তেওঁলোকৰ কালচাৰ এটা বেলেগ এটা কালচাৰলৈ আহিব, আৰু ইণ্ডিয়াত সেইবোৰ কালচাৰ আমাৰ মানুহবোৰে এডপ্ট কৰিব। আল্টিমেটলি কি হ'ব, ইণ্ডিয়াৰ যিটো কালচাৰ আছে সেইটো ইৰ'জন হ'ব। পলিটিকেল কৰাপশ্যন, মানে কি হয়, কেতিয়াবা ফৰেন কোম্পানীবোৰে সিহঁতৰ কিছুমান পাৰ্চনেল গেইনৰ কাৰণে পলিটিকেল যিবোৰ আমাৰ সংগঠন আছে, তেওঁলোকক পইচা দি হ'লেও কিছুমান ডিচিশ্যন বা কিছুমান পলিচি নিজৰ পক্ষত নিবলৈ ট্ৰাই কৰে। ৱৰ্ল্ড বেংক এণ্ড IMF এইড, মানে যেতিয়া IMF আৰু ৱৰ্ল্ড বেংকে এইডবোৰ দিয়ে, মানে যেতিয়া কোনো এখন দেশক পইচাৰ প্ৰয়োজন হয়, তেতিয়া এই ৱৰ্ল্ড বেংকে পইচাবোৰ দিয়ে। চ' তেতিয়া কি হয়, যেতিয়া তেওঁলোকে এখন বেলেগ দেশত আহে, বেলেগ দেশত অহাৰ পিছত তেওঁলোকে ইনফ্লুৱেঞ্চ কৰে যে ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বা ফৰেনৰ কোনো কোম্পানী ইয়ালৈ আনক, তেতিয়াহ'লে তেওঁলোকে ইনভেষ্টমেণ্টটো পইচা দিব বিচাৰে। ডিছপ্লেচমেণ্ট অফ লোকেল বিজনেছ, মই অলৰেডি কৈ দিছিলোঁ যে MSMEবোৰ কেনেকৈ ডিছপ্লেচমেণ্ট হ'ব। চ' এইটোৱে আছিল আজিৰ ভিডিঅ', ধন্যবাদ।